धेमाजि जिल्ला गगामुख हालामनि जयरामपुर फानबारि नेपालि गामियाव आरोबाव दावराव दावसि थांनाय 2 बोसोर सिगांनिफ्रायनो धेमाजि जिल्लानि गगामुख फानबारियाव आसाम अरुणाचल सीमानि जेंनाया जादोंमोन नाथाय बे खेबाव जादों मोनसे जोबोरै साननो गोनां बाथ्रा मानोना आसाम अरुणाचलनि सीमायाव आसामनि मानसियानो आसामनि हा आवग्रिदों 1988 मायथाइनिफ्राय फानबारि नेपालियाव शिव मन्दिरजों लोगोसे मोनसे फुटबल गेलेग्रा फोथारबो दंमोन नाथाय मैयानि समाव फरेस्टनि सोद्रोमा आरो माखासे ठिकादारफ्रा हा आवग्रिनायनि गोख्रों अजद सिखारदों थारैनो फानबारि नेपालि गामियाव आसामनि सुबुङानो आसामनि हा आवग्रिनाय जाथाय बे जाथायनि सायाव जोंनि खौरांगिरि बिमल गयारिनि सिगाङाव रायजो राजाफ्रा मा बुंदों फै मिथिना लानि डिपार्टमेन्टे आमाक बर माने सेभ কৰিছিলে প্ৰথমে আমাক দিম বুলি কৈছিলে জেগাটো দিছিলেও খুঁটা গাড়ি পেলাই আকৌ খুঁটাটো উঠাই পেলাই আমাক হাৰাশাস্তিয়ে দিছে ৰাইজক এওঁলোকে এইটো এতিয়া কি কৰিবলৈ আমি লাট গাঁওবুঢ়াক আমি মাতি আনিলোঁ আৰু গোটেই সমূহ ৰাইজ আছে আমাৰ ইয়াত 10-12খন গাঁও ৰাইজ কাৰণে আমি ফিল্ড থৈছোঁ আজি কালি থোৱা নহয় আমি আজি 30-40 বছৰ আমি ব্যৱহাৰ কৰিছোঁ সকলোৱে দেখি আছিলে কিন্তু আজিৰ দিনটোত এই পৰহি দিনা ভালকে কৰিছিলে আজিৰ দিনটোত চাও কি কৰিছে এইবোৰ গোটেই খুঁটা সুটা উগালি পেলাই বেলেগত পুতিছে বাউণ্ডাৰী পুতিলে এতিয়া ষ্টপ দুইফালে ফেন্সিং দিয়া মাজত আমি ফুটবল কেনেকৈ খেলিম বা ল'ৰা ছোৱালীয়ে কেনেকৈ ফুটবল এইটো খেলপথাৰ দিয়া বুলি কয় না আমাক কি জেলত ভৰোৱা বুলি কয় এইটো চৰকাৰক আমি ইয়াৰ পৰাই অনুৰোধ জনাব বিচাৰিছোঁ আমাক এইটো মানে নানা কিচিমে কৰিছে এতিয়া ডিপাৰ্টমেণ্টে কিন্তু আমি এইবোৰ জেগাটো আমি বচাই থৈছিলোঁ তাহানি দিনৰ পৰা আদিয়ে লৈ যাব নোৱাৰা জেগা প্ৰমাণ হিচাপে আজি 41 বছৰ হ'ল আমাৰ এই গছপুলি ৰোৱা 41 বছৰ হ'ল আমি মন্দিৰ স্থাপন কৰা হা এতিয়া আমাক এইবোৰ কৰিছে আমাক এইটো কৰি কিনে এতিয়া আমাক চাওক ইমান আজি আমি 100 ঘৰ মানুহ আছোঁ ইয়াত আমাৰ লিষ্ট আছে 100 ঘৰ মানুহৰ আমাৰ লিষ্ট আছে সব এই 100 ঘৰ মানুহ আমাৰ লিষ্ট আছে ইয়াত 100 ঘৰ মানুহ তাৰপৰা বাহিৰা 10খন মান গাঁৱৰ ইয়াত আমাৰ জড়িত হৈ থকা জেগাটো আজি আমাৰ আবদ্ধ কৰি তেওঁলোকে ঠিকাদাৰবিলাকে চাহাববিলাকে হ'ব আপোনালোকে ব্যৱহাৰ কৰাটো আপোনালোকে পাব বুলি ক'লে আমি ডিষ্ট্ৰিক্ট অফিচাৰক ডাইৰেক্ট জনাইছোঁ আমি ইয়াত আমাৰ ৰেকৰ্ড আছে কপি আছে আমি দিয়া 2005 হয় তেতিয়াৰ পৰা আমাক এৰি এতিয়া আমি বাৰে FRC বিলাকতো আমি দাখিল কৰিছোঁ আমি 2006 চনত আমি FRC দাখিল কৰিছোঁ ৰাইজৰ যেনেকৈ ঘৰ বাৰী লৈ আমি মাটিৰ হিচাপটো আমি দাখিল কৰিছোঁ তেনেকৈ মন্দিৰ খেলপথাৰ আমি এইবোৰ সব দাখিল কৰিছোঁ আমাৰ লগত ৰেকৰ্ড আছে এতিয়াও হ'লেও যে আজি আমাক ঠিকাদাৰে আহি আৰু কেইজনমান আমাৰ ওচৰ চুবুৰীয়া ল'ৰাখিনি মিলি আমাক এইটো অৱস্থা এইটো কৰিলে আমাৰ ৰাইজৰ ঠিকাদাৰৰ নামটো ক'ব নোৱাৰোঁ নহয় ঠিকাদাৰৰ নামটো নাজানো ঠিকাদাৰৰ নাম এইটো কৰিবলৈ দিব নোৱাৰোঁ এইটো নকৰিবলৈ আমি বাৰে অনুৰোধ জনাওঁতেও আমি আহিলে তেওঁলোক গুচি যায় তেওঁলোক আহি আমাৰ লগত বাৰ্তালাপ কৰা নাই নকৰাকৈ আমাৰ এতিয়া এওঁলোকে আজি আহিব কালি আহিব দুজনমান ইফালৰ মানুহ আনিব ইয়াত আমাক যুদ্ধই লগাবলৈ বিচাৰি আছে এওঁলোকে ইয়াত আমাক যুদ্ধ লগাবলৈ বিচাৰিছে ঠিকাদাৰবিলাকে কেতিয়াবা ডাঙৰ ঘটনাও হ'ব পাৰে এনেকুৱা হ'লে মানে এইটো কথাটো মই মোৰ এই চেনেলৰ যোগেদি মই মানে চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ ভাইসকল ধেৰ আছে আৰু আমাৰ লাট গাঁওবুঢ়াও আছে আমি গাঁওবুঢ়াক মাতি আমি সজমিন ইনকুৱাৰী কৰাইছোঁ আৰু য'ত আগত খুঁটা দিছিলে এই উঠোৱাবিলাকো অলপ ভিজুৱেলত যাওক বুলি মই অনুৰোধ কৰি মই আৰু কিনো ক'ম আৰু দীঘলকৈ আৰু এইটোৱে বেমাৰটো আৰু মনটো বহুত বেয়া লাগিছে মোৰ মাত্ৰ বেয়া লগা নহয় ইয়াত হাজাৰ মানুহ জনসাধাৰণক বেয়া লাগিছে ইয়াত হা আমাৰ ঘৰ আগত ইমান দিন আমি ৰাখিছোঁ এতিয়া আমি খেলিবলৈ পৰ্যন্ত আমি জেগা নোপোৱা হ'লোঁ এতিয়া বোলে বেৰাটো দিম খেলি থাকিব এইটো কি কথা হ'ল দুইফালে ফেন্সিং তাৰৰ মাজত বল খেলিব পাৰে নাথাকিব আমাৰ প্ৰমাণ নথকা অৱস্থা কৰিছে ঠিকাদাৰবিলাকে প্ৰমাণ নহ'লে আমাৰ কেনেকৈ খেলপথাৰ বুলি আমি ক'ব পাৰিম অফিচাৰে আমাক ডেফু ছাৰে আমাক আপোনালোকে ব্যৱহাৰ কৰিছে খেলপথাৰ খেলি আছে মন্দিৰ আছে সেইটো আপোনালোকে পাব চিন্তা নকৰিব বুলি মোক কৈ পঠালে
মই আমাৰ ডিষ্ট্ৰিক্টৰ আমাৰ বনগাঁও হেৰিৰ আমি গুণিত ৰাভাক লৈ গৈছোঁ, জীৱন দুৱাৰাক লৈ গৈছোঁ, 6-7জন মানুহ মই গাড়ী ভাড়া কৰি মই লৈ গৈ মই ডেফুৰ ওচৰত খাৰা হৈছোঁ, মই এপ্লিকেশ্যন দিছোঁ। ভাল কথা, এনেকৈ কৰিব লাগে বুলি ক'লে এনেকৈ কৰিব লাগে, কাজিয়া পেচাল নকৰাকৈ এনেকৈ ওলাই আহিব লাগে, আমি দিম, কেলৈ নিদিম, আপোনালোকে ব্যৱহাৰ কৰাটো আপোনালোকে পাব বুলি ক'লে মোক। এতিয়া হয় পাম বুলি ভাবিছিলোঁ, তাৰ পৰা বেৰো এৰি পেলাই কৰিছিলে, আজিৰ দিনটোৰ ভিতৰতে এওঁলোকে মানে এইটো কৰিলে, ফেঞ্চিং লগাই দিলে। এইটো আমি বহুত দুখিত। হয়তো ইয়াত ঠিকাদাৰে কিজানি যুদ্ধই লগাবলৈ বিচাৰিছে, সেইটোও ক'ব নোৱাৰোঁ। মই আগতে দেখিছিলোঁ 2-3 দিন আগত মানে ইয়াত পূৰা এইটো বাউণ্ডেৰীটো মানে এৰি দিছিলে, ফিল্ডটো আৰু এই মন্দিৰটো। আজি আহি মই দেখিলোঁ আকৌ পূৰা মানে ৰাউণ্ড মানে ঘেৰাই দিলে। মই জনামতে এইটো প্ৰায় 1970 চনৰ আগৰ পৰা ৰাইজে দখল কৰি আছে, আৰু ৰাইজে ইয়াত এই অনুষ্ঠান আছে, ইয়াত মন্দিৰ আছে, তেনেকৈ কাৰণ ইয়াত ফিল্ড এটা লাগে ৰাইজক। সেইটো মানে ৰাইজে আপত্তি কৰিছিলে, কিন্তু ৰাইজৰ অমান্য কৰিলে। তাৰ কাৰণে আকৌ পুনৰ আমি চৰকাৰৰ কাষ চাপিব লাগিব, ৰাইজক জনাইছোঁ আৰু জনাই কৈছে আৰু মোক মাতিছে, কাৰণ মই স্থানীয় ইয়াত লাট গাঁৱৰ হিচাপে মই চাবলৈ আহিছোঁ, আৰু মই অনুৰোধ কৰিছোঁ যাতে ৰাইজে এই মন্দিৰটো আৰু খেলপথাৰটো মানে এৰি দিয়ে। এইটো মই চৰকাৰক অনুৰোধ জনাইছোঁ। এইটো মাটিটো আমি অলপমান খেলপথাৰ বিচাৰিছিলোঁ, মন্দিৰ বিচাৰিছিলোঁ, এইটো বেৰ দিলে আজিৰ দিনত। বেয়া লাগিছে, আমাক দুখ লাগিছে। সিহঁতে কৈছে আমি পুলি নলগাওঁ বুলি কৈছে, কি কৰিব জানো পাছত সিহঁতে। আৰু লেখি দিয়ক বুলি কওঁতে আমি দিব নোৱাৰোঁ বুলি কৈছে, ওপৰত যাব লাগে বুলি কৈছে। এইটোতো মই নাজানো, ঠিকাদাৰে আহিছিলে। सोलोंथाइ बोसोर 2023-24 नि थाखाय फरायसाफोरनो गोदानै मुं थिसननाय लानानै फैदों क'क्राझारनि डक्टर सभा ब्रह्म मिउजिक आरो फाइन आर्ट्स कलेजआ। क'क्राझार सहरजों नांजाबनाय हाब्रुबारियाव थानाय बिटिआरनि गंसेल' डक्टर सभा ब्रह्म मिउजिक आरो फाइन आर्ट्स सरकारि कलेजआव दायो फरायसाफोरनि गोदानै मुं थिसननाया अनलाइननि गेजेरजों सोलिगासिनो। फरायसाफोरा क'क्राझार मिउजिक एन्ड फाइन आर्ट्स.in वेबसाइटआव थांनानै मुंखौ थिसननो हागोन। 12 थाखो उद्रिसारनाय फरायसाफोरा बेचेलर अफ फाइन आर्ट्स, बेचेलर अफ मिउजिक आयदानि थाखाय मुं थिसननो हागोन। बे सरकारि कलेजआव मोजां सोलोंथाइजों लोगोसेयैनो हौवासा हिन्जावसाफोरनि थाखाय आलादा आलादायै हस्टेलनि खाबुबो दं। गोसो गोनां फरायसाफोरा क'क्राझारनि डक्टर सभा ब्रह्म मिउजिक आरो फाइन आर्ट्स सरकारि कलेजआव गोदानै मुं थिसन्नोब्ला नैबे मबाइल नम्बर 9085292451 आरो 93654912557 आव थोंजों सुलाद लानो हागोन।